দৰ্শকসকল মোৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ঘৰত সকলোৱে ভালে আছে। বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ কাৰণ ঘৰত অলপ প্ৰব্লেম চলি আছিলে। মোৰ মাৰ এক্সিডেণ্ট হৈছিলে তো আৰু মোৰো গা ভাল নাই, দেখিছে মোৰ মাতটো ভালকৈ ওলোৱাই নাই। তো ভাবিলোঁ দুটা ৰেচিপি বনাইছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কিজন ভাল পায় আপোনালোকে বনাই মেলি সোৱাদৰ আনন্দ ল'ব পাৰে। তো ৰেচিপিটো এটা হৈছে পায়স, যোনটো অকেজনত বনোৱাই হয় আৰু মোৰ বেটাই বহুত ভাল পায়, তো বেটাৰ কাৰণে বনাইছোঁ। আৰু 2 নম্বৰটো হৈছে সেইটো বেটাৰ মানে প্ৰিয়ই হয়, মটৰ পনীৰ বিনা কাজু আৰু বিনা উইদাউট ক্ৰীম। আপোনাৰ ক্ৰীম আৰু মই কাজু ইউজ নকৰাকৈ মই বনাইছোঁ, বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰিব। পটককৈ কিছুমান বস্তু ঘৰত নাথাকে কিন্তু যোনকেইটা নৰ্মেল থাকে সেইকেইটাতে বহুত টেষ্টি ধুনীয়াকৈ বনাব পাৰি। চ' ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কিজন আপোনালোকে ভাল পায়। তাৰ আগত ক'ব বিচাৰোঁ যে যোনে যোনে মোৰ নতুন চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বা ক্লিক কৰি দিব, তেতিয়া আপোনালোকে নতুন নতুন মই যোনবোৰ আপডেট দিম সেইবোৰ নটিফিকেশ্যন পাই থাকিব। আৰু যোন ছাবস্ক্ৰাইবাৰ আছে আৰু যোন নাই সকলোকে কৈছোঁ বাৰু, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, শ্বেয়াৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে কৰিব। তো ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধুসকল, এয়া দেখিছেনে মই চাউলখিনি এইদৰে 2 ঘণ্টা ধৰি তিয়াই থৈছিলোঁ কোমলিবলৈ, যাতে পায়সটো সিজাটো ভাল হয়। তো আপোনালোকেও তিয়াই থ'ব এনেকৈ। এতিয়া মই ইয়াত ষ্টিলৰ গামলা এটা ইউজ কৰিম, যোনটো মই গাখীৰ অলৰেডি উতলাই থৈছোঁ। ইয়াতে মই তেজপাত, ইলাইচি দি দিছোঁ। ইলাইচি আপোনালোকে খুন্দিও দিব পাৰে, মই গোটাকৈ দিছোঁ অলপ ফালি ফালি। তো ইয়াতে মই চাউলখিনিও এড কৰি দিলোঁ, তেতিয়া অলপ অলপ উবাল আহোঁতে। এতিয়া ভালকৈ মই হিলাই থাকিম। মই চাউল লৈছোঁ আপোনালোকৰ আধা কেজি আৰু গাখীৰ মই লৈছোঁ 1 লিটাৰ। গাখীৰ মই আমুল পাউডাৰটো ইউজ কৰিছোঁ। ইয়াতে মই এতিয়া এড কৰিম হানি। মই হিমালয়া হানিটো ইউজ কৰিছোঁ আৰু মই মনোৰমা ঘি দিম। ঘিটো মই 1 চামুচ আৰু আপোনাৰ হানিটো 1 চামুচ, আৰু ইয়াৰ লগত মই কিচমিচ আৰু কাজু মই 50 গ্ৰাম ইউজ কৰিছোঁ আৰু কিচমিচো 50 গ্ৰাম। ভালদৰে হিলাই থাকিব যাতে তলৰখিনি দেৰি নাযায়, দেৰি গ'লে মানে পায়সটো খাবলৈ ভাল নহ'ব। তো ভালকৈ উবাল অহালৈকে সিজাব। পায়সখিনি সিজিছেনে নাই সেইখিনি চাই ল'ব আপোনালোকে। তো পায়সখিনি অলম'ষ্ট সিজিলে, তো মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া মই যোনখিনি বনাম বুলি কৈছিলোঁ মটৰ পনীৰ, তাৰ কাৰণে লাগিব পিঁয়াজ 2টা মিডিয়াম চাইজ, ৰচুন মই লৈছোঁ 12 ফুট, আৰু বিলাহী লৈছোঁ মই আপোনাৰ মিডিয়াম চাইজ 2টা, আৰু আদা এটুকুৰা। এতিয়া এইখিনি মই অলপ মনোৰমা ঘিত 1 চামুচ দি পিনে ফ্ৰাই কৰি ল'ম, হাফ ফ্ৰাই কৰিম। তাৰপিছত মিক্সি গ্ৰাইণ্ডাৰ মই এইটো ইউজ কৰিছোঁ, যোনটো মই অলৰেডি পায়সত ইউজ কৰিছিলোঁ। তো ইয়াতে মই ফ্ৰাই কৰি ল'ম, গল্ডেন ব্ৰাউন নোহোৱালৈকে ফ্ৰাই কৰিম। এতিয়া ফ্ৰাই কৰি লোৱাৰ পিছত অকণমান দেৰি ঢাকন দি পিনে সিজিবলৈ দিম গল্ডেন ব্ৰাউন হোৱালৈকে। এয়া দেখিলে গল্ডেন ব্ৰাউন অলৰেডি হৈ গ'ল। তো এইখিনি ঠাণ্ডা হৈ পিনে মই মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'ম। তো ঠাণ্ডা হ'বলৈ অলপ দেৰি দিওঁ। এয়া ঠাণ্ডা হ'ল, মই মিক্সি গ্ৰাইণ্ডাৰত এইখিনি পেষ্ট বনাই ল'ম। আৰু ইয়াতে মই তেল দিছোঁ, চৰচো অইল। ইয়াত মই যোনখিনি পনীৰ আছে সেইখিনি মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। মই পনীৰ পেকেট কিনিছোঁ, এনেকৈ পেকেট পায়, গোবৰ্ধনৰ যোনটো পেকেট পায় পনীৰ, বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰি চাব। তো মই এনেকৈ কিউব কটাই থাকে অলৰেডি,
তো মই বেছি লোৱা নাই, মই নিজৰ বেটাৰ কাৰণে বনাইছোঁ। আপোনালোকে যিমানখিনি আপোনালোকে বিচাৰে, যিমান ফেমিলি ডাঙৰ হয় সেনেকৈয়ে বনাব। চব মই তেলখিনি গৰম হৈছে, এতিয়া তেলত দিছোঁ। গল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। তো ফ্ৰাই হৈ গ'ল অলৰেডি, তো উলিয়াই দিম। এয়া দেখিছে, এইদৰে গল্ডেন ব্ৰাউন কৰি ল'ব, যাতে পনীৰটো ভিতৰত ছফ্টো হৈ থাকে আৰু বাহিৰৰ পৰা ক্ৰিস্পি হৈ থাকে। আৰু যোনখিনি মই পেষ্টৰ কথা কৈছোঁ, এইখিনি পেষ্ট, ইয়াত কাজু এড কৰিব পাৰে, মই কাজু এড কৰা নাই। এতিয়া কেৰাহীত তেল দিলোঁ, মই এইটো চৰচৰ অইলেই ইউজ কৰিছোঁ। ইয়াতে মই শুকান জলকীয়া এটা আৰু তেজপাত দুখিলা দিছোঁ। ইলাচি দিয়া নাই, আপোনালোকে ইলাচি যদি বিচাৰে ইলাচিও দিব। তো তেলখিনি গৰম হ'ল, ইয়াতে মই জলকীয়াটো আৰু তেজপাতা দুখন দি দিম। আৰু ইয়াতে মই মছলা দিম। মছলা দিওঁতে এটা কথা ধ্যান ৰাখিব, যাতে ফ্লেমটো আপোনাৰ জুইৰ ফ্লেমটো অলপ ল' কৰি দিয়ে। তো ইয়াতে মই আধা চামুচ হালধি দিলোঁ, আৰু মই স্পাইচৰ কাৰণে মই দিয়া নাই, মই কালাৰৰ কাৰণে দিছোঁ। সেইটো কাৰণে মই সৰু চামুচে আধা চামুচ দিছোঁ জলকীয়া গুড়ি, কাশ্মীৰী লাল মিৰ্চ হয়। আৰু জিৰা আধা চামুচ সৰু চামুচে, ধনিয়া আধা চামুচ, আৰু গৰম মছলা মই ইয়াতে দি দিছোঁ। আপোনালোকে যদি পিছত যদি দিব বিচাৰে তেনেহ'লে পিছতো দিব পাৰিব। এইটো আধা চামুচ হয় সৰু চামুচে। তো ভালদৰে মই এইখিনি মছলাখিনি সিজাই ল'ম। মছলাখিনি আধা সিজোতেই পেষ্টখিনি দি দিব, যাতে মছলাখিনি দেৰি নাযায়। এতিয়া ইয়াতে পেষ্টখিনি মই দিম। মই পেষ্টখিনিত পানী এড কৰা নাই, সেইটো মনত ৰাখিব। পেষ্টখিনিত পানী এড কৰিলে মানে আপোনাৰ ফ্লেভাৰটো সিমান নাহে, তো সেইটো কাৰণে মই পানী এড কৰা নাই। তেলটো বিৰিঙি নুঠালৈকে মই ইয়াত ঢাকন দি পিনে অলপ দেৰি সিজাম। তো মই ঢাকন দি দিলোঁ। এতিয়া মই 3 মিনিটৰ কাৰণে সিজাম। এয়া দেখিলে 3 মিনিট হৈ গ'ল, অলৰেডি তেলবোৰ বিৰিঙি উঠিছে, মছলাখিনি সিজিছে। চাব যাতে বেছি দেৰি নাযায়। তো ইয়াতে মই 1 কাপ পানী দিছোঁ। আৰু লগতে মই নিমখ এড কৰিম, নিমখ সোৱাদ অনুসৰি দিব। এতিয়া আকৌ মই ভালকৈ হিলাই মেলি 5 মিনিটৰ কাৰণে সিজিবলৈ দিম। ইয়াতে মই ফ্ৰ'জেন মটৰ ইউজ কৰিছোঁ। আপোনালোকে নৰ্মেল মটৰ যদি দিয়ে তেনেহ'লে সেইটো 5 মিনিট আপোনালোকে বইল কৰি ল'ব। ফ্ৰ'জেন মটৰ ইউজ কৰিছোঁ কাৰণ মোৰ এইটো এতিয়া ওলোৱা নাই, ছিজন নাই মটৰ, তো সেইটো কাৰণে মই ফ্ৰ'জেন মটৰেই ইউজ কৰিছোঁ। আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকে নৰ্মেল মটৰটো পানীত মানে গৰম পানীত 5 মিনিটমান বইল কৰি ল'ব, যাতে উপঙি নাথাকে। মই অলপ বইলিং হ'বলৈ দিম, মছলাখিনিও ভালকৈ যাতে যিমান সিজায় সিমান ভাল। তো ঢাকন দি মই আৰু 5 মিনিট সিজাম। এয়া দেখিলে তেলবোৰ বিৰিঙি উঠিছে। তো ইয়াতে মই পনীৰ কিডোখৰ দি দিম, ভালকৈ হিলাই ল'ম। মই ক্ৰীম ইউজ কৰা নাই, আপোনালোকে দেখিছে বাদামৰ মই ক্ৰীম একেবাৰে ইউজ কৰা নাই। আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে দিব পাৰে, অপশ্যন। আপোনালোকে ইয়াত যদি ইউজ কৰিব নিবিচাৰে তেনেহ'লে নকৰিব। ইয়াতে মই ঢাকন 5 মিনিট আকৌ সিজাম ঢাকন দি পিনে। তো এয়া দেখিলে
তেলবোৰ কেনেদৰে বিৰিঙি উঠিছে আৰু কালাৰটো কিমান ৰিচ আহিছে। ইয়াত মই ক্ৰীম আৰু বাদাম ইউজ কৰা নাই, সেইটোতো দেখিছে আপোনালোকে ইউজ কৰিব পাৰে, কোনো কথা নাই। তো ইয়াতে মই অলপমান কচুৰি মেথি দিম। কচুৰি মেথি অপশ্যনেবল হয়, আপোনালোকে যদি কচুৰি মেথি নাই তেনেহ'লে ধনিয়া পাত্তাও দিব পাৰে। তো আৰু মই 2 মিনিট সিজাম। এতিয়া ইয়াত ঢাকন দি 2 মিনিট সিজিবলৈ দিম, যাতে মছলাখিনি ভালদৰে এড হৈ যায়। এয়া দেখিলে মছলাখিনি ভালদৰে এড হৈ গ'ল। তো আমাৰ মটৰ পনীৰ অলম'ষ্ট কমপ্লিট হৈ গ'ল। তো কেনেকুৱা লাগিলে ৰেচিপিটো ক'ব, আৰু ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিব। বেকগ্ৰাউণ্ডৰ মিউজিকবোৰ ইগন'ৰ কৰিব। কমেণ্টত জনাব কেনেকুৱা হৈছে, আৰু আপোনালোকে বনাই ভাল পাইছে নে বেয়া পাইছে সেইটোও জনাব। আৰু পায়স ৰেচিপিটোৰ কথাও ক'ব কেনেকুৱা লাগিছে। তো ধন্যবাদ।